Mamsu. Berbito. Ihol. Gimana mudia তুমি ইলা আমাৰ মেচুটোক দেখিছে নাই ই নুঠে মানে ইয়াক ভাত খাবলৈ ইমান মাতিছো ইয়াৰ হামি একেবাৰে উঠা মাছো মামে দি ভাত খাব লাগে মাম এই নেজ দালি দি কি ধর হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু ভগৱানৰ কৃপাত ময়ো ভালেই আছোঁ আজি বহুত মাহ পিছত মই মানে ভিডিঅ' বনাব লৈছোঁ মানে ভিডিঅ' বহুত কেইবাটাও বনালোঁ দেই আজি পৰহি 3 দিনৰ পৰা 4টামান ভিডিঅ' বনালোঁ কিন্তু কিবা ভালেই লগা নাই কিবা ক'বই জনা নাই কথাবোৰ আৰু লাজো লাগিছে বহুত দিন পিছত ভিডিঅ' বনাইছোঁ বাবে আৰু এয়া নতুন মানে বস্তু দেখিব আৰু মোৰ জীৱনত এয়া যেনেকৈ দুচকু সেই গামোচা লৈ আছোঁ মানে অসমীয়াৰ স্বাভিমান লৈ আছোঁ চ' ৰ'ব তাৰ আগত লাইটটো জ্বলাই লওঁ কাৰণ এন্ধাৰ হৈ গৈছে ৰুমটো এতিয়াহে হৈছে পাৰফেক্ট একদম পোহৰ মানে কি ক'ম আৰু বহুত মাহ পিছত ভিডিঅ' বনাব লৈছোঁ কাৰণটো গম পাব লাহে লাহে মই কিহৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ ভাগৰ লাগি গৈছে এইখিনি কওঁতে আচলতে প্ৰথমতে অকণমান মোৰ বেমাৰ হ'ল যোৱা বছৰ গৰম দিন তেনেকুৱাতে তাৰপিছত 2 দিনমান ৰেষ্ট ল'লোঁ তাৰপিছতে ৰেষ্ট লোৱাৰ পিছত এলাহ লাগিলে ভিডিঅ' বনাব তাৰপিছত যেনিবাকো বনালোঁ ডিচেম্বৰৰ শেষৰ ফালে কিন্তু এডিট কৰিব সময় নহ'ল ভাবিলোঁ জানুৱাৰীৰ পৰা ভিডিঅ' বনাম জানুৱাৰীৰ পৰাও বনাইহে থ'লোঁ কিন্তু এডিট কৰিব নহ'ল ফেব্ৰুৱাৰীৰ পৰা ভাবিলোঁ বনাম ফেব্ৰুৱাৰীৰ পৰা মই ৰেষ্টতেই থাকিলোঁ চ' এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ ভিডিঅ' বনাবলৈ চাই থাকিব কি নতুন খবৰ পায় গম পাই যাব ভিডিঅ'টোৰ জৰিয়তে ত' সেই আকৌ দুপৰীয়া হ'ল দুপৰীয়াৰ আকৌ আহি গ'লোঁ ভিডিঅ'টো মানে শেষ কৰিবলৈ দুপৰীয়া খানা পিনা হৈ গ'ল এতিয়া বাজিছে 4টাই বাজিলে দুপৰীয়া হৈ থকা না আবেলিয়ে হ'ল মানে মই খাওঁতে 4টা বাজিলে মই খাওঁতে অকণ মানে দেৰিকৈ খাওঁ খানাটো আজিকালি খানা খাই বাচন বৰ্তন ধুই মানে আহিছোঁ অকণমান ৰেষ্ট কৰিবলৈ চ' দুপৰীয়া খানা খোৱাৰ পিছত মোৰ এটা ডিউটি থাকে সেইটো হৈছে মানে মই আগতে চকলেট খাইছিলোঁ আজিকালি এইবোৰ চকলেট খাওঁ দেই এইবোৰ কেলে কিয় খাওঁ সেইটো জানিব বাৰু নেক্সট ভিডিঅ'টোত গম পাব মানে এইটো ভিডিঅ'ত ইমানখিনি নকওঁ কি হৈছে কি হোৱা নাই ভাবিলোঁ আপোনালোককো জনাওঁ আৰু মোৰো দিনবোৰ মানে ছেভ কৰি থৈ দিওঁ কি হৈছে কি হোৱা নাই চ' মই এইটো খাই লওঁ তাৰপিছত কথা পাতি আছোঁ ইমান ডাঙৰ মানে ঔষধ মানে মেডিচিন মানে প্ৰথম 2 দিনমানতো খাবই পৰা নাছিলোঁ মানে এইখিনিত ৰৈ যায় ডিঙিত ৰৈ যায় ইমানটোমান ডাঙৰ এতিয়া লাহে লাহে অভ্যাস হৈ গ'ল কাৰণ আজি মই 2 মাহেই খালোঁ চ' এতিয়া মই ৰেষ্ট ল'ম তাৰ আগত মই খিৰিকী ঠিক কৰি লওঁ চ' এতিয়া মই ল'ম অকণমান ৰেষ্ট আকৌ লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ' মানে ভাবিছোঁ ডেইলি ব্লগ বনাম আৰু মানে ডেইলি নিদিওঁ এদিনৰ মূৰে ভিডিঅ' দিম দিনবোৰ সাঁচি ৰাখিম কাৰণ এনেকুৱা দিনবোৰ জীৱনত কেতিয়া আকৌ ঘূৰাই নাপাম সেয়ে ভাবিলোঁ আপোনালোকে চাগে গম পাইছেই মানে মই কি ক'ম আৰু ডাবল গুড নিউজ মানে এটা গুড নিউজ নহয় ডাবল মানে কি ঠিক চাকৰিও হৈ যাব পাৰে ন কাৰণ চাকৰি ছিজনটো চলিয়ে আছে চবেই চাকৰি পায়েই আছে মইনো কিয় নাপাম ময়ো পাব পাৰোঁ চাকৰি ত' তেনেকুৱাই কিবা গুড নিউজ দিম চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে মানে আজি এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই লাভ ইউ অল